নমস্কাৰ জনাইছো। মই কলেজীয়া দিনৰ পৰা মোৰ নাম ভৱেশ চন্দ্ৰ চৌধুৰী। মই পশ্চিম বংগ উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক। মই 1927 চনত মঙলদৈ মহাবিদ্যালয়ত পঢ়িছিলোঁ আৰু তেতিয়াৰ পৰা মই কবিতা লিখিছোঁ, হাইস্কুলীয়া দিনতো লিখিছোঁ। আৰু তাৰ পৰৱৰ্তী দিনত প্ৰায় যোৱা দশকটোৰ নৱম আৰু দশম শতিকাত যিটো দশক আছে, মই কবিতা পুথি লিখিছোঁ। 42টা কবিতাৰ স্মৃতিৰ কপনি নামৰ মই কবিতা এই সংকলনটো উলিয়াইছোঁ। আৰু ইংৰাজী ব্যাকৰণৰ ক্ষেত্ৰত মই প্ৰায় 1994 চনৰ পৰা মই পশ্চিম বংগ উচ্চ মাধ্যমিক বিদ্যালয়ত সহকাৰী শিক্ষক হিচাপে মই কাৰ্যনিৰ্বাহ কৰিছোঁ। বিশেষকৈ ইংৰাজী বিষয়টো মই ভাল পাওঁ আৰু ইংৰাজী বিষয়তে মই পঢ়ুৱাইছিলোঁ। তাৰ আগৰ পৰাই মই টিউচন কৰিছিলোঁ ইংৰাজী বিষয়ত, আৰু সেই দিনৰ পৰা মই ইংৰাজী বিষয়ৰ ওপৰত যথেষ্টখিনি, যিটো মেথড ইংলিছ গ্ৰামাৰৰ ওপৰত যথেষ্টখিনি মই নিজৰ অভিজ্ঞতা অৰ্জন কৰিছিলোঁ। প্ৰায় 10-12খন ইংৰাজী গ্ৰামাৰ পঢ়ি মই নিজাকে এখন বহি বনাই লৈছিলোঁ। আৰু মোৰ এটা অভ্যাস আছিল যে মই ইংৰাজীৰ প্ৰশ্ন কাকত পৰীক্ষা হৈ যোৱাৰ লগে লগে মই সংগ্ৰহ কৰোঁ। 1980 চনৰ পৰা একাধিক্ৰমে মই 2025 চনলৈকে প্ৰায় 45 বছৰৰ মই ইংৰাজী প্ৰশ্ন কাকত সংগ্ৰহ কৰিছোঁ আৰু মেথড ইংলিছ গ্ৰামাৰৰ ওপৰত মই উত্তৰ কৰিছোঁ, নিজে উত্তৰ কৰিছোঁ। আৰু এই 45 বছৰৰ ইংৰাজীৰ অনুবাদ মই কৰিছোঁ। কবিতা পুথিখন 64 পেজৰ হৈছে আৰু ইংৰাজীৰ যিখন গ্ৰামাৰ সেইখনৰ নাম হৈছে ইংলিছ গ্ৰামাৰ অফ HSLC এক্সামিনেশ্যনছ, কুৱেশ্যন এনচাৰ অফ মেথড ইংলিছ গ্ৰামাৰ ফ্ৰম 1980 to 2025 কুৱেশ্যন পেপাৰ্ছ। আৰু সেই অনুযায়ী প্ৰায় 190 পৃষ্ঠাৰ এখন ইংৰাজী ব্যাকৰণ মই লিখি উলিয়াইছোঁ। আজি ইয়াত উন্মোচিত হৈছে 23 মে। আজি উন্মোচিত হৈছে। ইয়াত যথেষ্ট মোৰ গুণগ্ৰাহী আৰু বিদ্যুৎ সমাজ ইয়াত পশ্চিমবংগৰ আঞ্চলিক যুৱ সন্মিলনত সমাগত হৈছে। পশ্চিমবংগৰ আঞ্চলিক যুৱ সন্মিলনৰ উদ্যোগত আৰু অৰুণোদয় সাহিত্য সভাৰ সহযোগত আজি উন্মোচিত হ'ল। মই দুয়োটা সংস্থাক মোৰ আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জনাইছোঁ। আৰু মই ভাবোঁ যে এই পুথিখনে সমাজ ব্যৱস্থাত বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া কৰিব। আৰু বিশেষকৈ ইংৰাজী ব্যাকৰণখনে আমাৰ যিখিনি শিক্ষণীয় ছাত্ৰ ছাত্ৰী, এই ছাত্ৰ ছাত্ৰীক ভৱিষ্যত ইংৰাজী শিক্ষাৰ ক্ষেত্ৰত যথেষ্টখিনি অৰিহণা যোগাব। মোৰ মনৰ যিখিনি কথা এই কবিতা পুথি আৰু ইংৰাজী ব্যাকৰণ মই লিপিবদ্ধ ৰূপত ৰাখিলোঁ, যাতে আমাৰ অনুপস্থিতিতো যাতে এই কিতাপ দুখনে প্ৰতিনিধিত্ব কৰিব পাৰে, তাকে কামনা কৰিছোঁ। কিতাপ দুখন কবিতা পুথিৰ স্মৃতিৰ কপনিখন উন্মোচন কৰিছে চিপাঝাৰ মহাবিদ্যালয়ৰ অৱসৰী সহযোগী অধ্যাপক ডক্টৰ প্ৰসন্ন কুমাৰ নাথে, আৰু ইংৰাজী ব্যাকৰণ উদ্বোধন কৰিছে পকাজলী উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক শ্ৰী ৰজেন্দ্ৰ চন্দ্ৰ নাথদেৱে। ধন্যবাদ।